সুখ শান্তিৰে খেৰৰ জুপুৰিত থকাও ভাল, অশান্তিৰ মাজত অট্টালিকাত থকাৰ কোনো সাৰ্থকতা নাই। নিজকে কেতিয়াও সৰু বুলি নাভাবিব, মনত ৰাখিব। ভৰিৰ খচকত চেপেটা হোৱা দুবৰিবনো পূজাৰ সময়ত কামত লাগে। মূৰৰ ওপৰত থকা তালগছজোপা নহয়, জুইত গলাই যিদৰে সোণ চিনাক্ত কৰা হয়, একেদৰে মানুহৰ ব্যৱহাৰ চাইহে চৰিত্ৰৰ বিচাৰ কৰা হয়। পৃথিৱীত তেতিয়ালৈকে কাৰো ওপৰত ভৰসা নকৰিব যেতিয়ালৈকে আপোনাৰ হাত, ভৰি আৰু এটা সুস্থ শৰীৰ থাকে। ভাল সময়ত গোটেই পৃথিৱীখনেই আপোনাৰ কাষত থিয় হ'ব আৰু বেয়া সময়ত নিজৰ ছাঁটোৱেও আপোনাক লগ নিদিব। সন্মান বস্তুটো এখন দাপোনৰ দৰে, আপুনি যাক যিমান সন্মান দিব তেওঁৰ পৰাও আপুনি সিমানেই সন্মান ঘূৰাই পাব। খাদ্যৰ অভাৱত মানুহ কেতিয়াও মৰা নাই, মানুহ মৰে মৰম ভাল পোৱাৰ অভাৱত। ধুনীয়া চেহেৰা থাকিলে কি হ'ব যদি চৰিত্ৰই ঠিকে নাথাকে? বহু ডিগ্ৰী লাভ কৰিলে কি হ'ব যদি ব্যৱহাৰেই ঠিকে নাথাকে? আবেগেৰে কি হ'ব যদি বিবেকেই নাথাকে?